গাইজ নমস্কাৰ সকলোকে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ বহুত টেষ্টি আৰু একেবাৰে সিম্পল এটা ৰেচিপি আটাৰ কচুৰি গতিকে আহক আমি আটাৰ কচুৰি বনাবলৈ আৰম্ভ কৰোঁ এতিয়া আমি আমাৰ আটাৰ কচুৰিটো বনোৱা আৰম্ভ কৰোঁ আমি 250 গ্ৰাম মান আটাৰে এটা ডো বনাই ললোঁ আৰু ইয়া দেখিছে দুটা সিজোৱা আলু ভালদৰে পিটিকি লৈছোঁ আৰু এয়া হাফ টিস্পুন আজৱাইন হাফ টিস্পুন জিৰা গুড়ি হাফ টিস্পুন জলকীয়া গুড়ি হাফ টিস্পুন ধনিয়া গুড়ি হাফ টিস্পুন গৰম মছলা আৰু দুটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ আৰু গোটেইখিনি এতিয়া ভালদৰে মিলাই ল'ব লাগিব আৰু মিলাই লোৱাটো অতি প্ৰয়োজনীয় কথা ভালদৰে মিলাব লাগিব নহ'লে তাৰ টেষ্টটো ভাল নাহিব গতিকে আপোনালোকে ভালদৰে এই শুকান মছলাখিনি আলুৰ লগত মিলাব হাতেৰে মিলালেও হ'ল মই ইয়াত চামুচেৰে মিলালোঁ গতিকে আপোনালোকে নিজৰ সুবিধা অনুসৰি মিলাই ল'ব কিন্তু ভালদৰে মিলোৱাটো অতি প্ৰয়োজনীয় কথা আৰু এয়া মই আটাৰ দৌৰে ৰুটিৰ নিচিনাকৈ বেলি ল'লোঁ সেইটো নেদেখালোঁ আৰু সকলোৱে জানেই গতিকে নেদেখালোঁ আৰু এতিয়া প্ৰয়োজনীয় কথাটো হ'ল চাইডে ৰিফাইনেৰে ফিল কৰাৰ আগতে এনেকৈ আমি লগাই ল'ব লাগিব আৰু আমি প্ৰয়োজন অনুসৰি যিমানটো হয় আৰু অলপ বেছিও নিদিব কমো নিদিব একেবাৰে এনেকৈ আমি আলুখিনি ভৰাই ল'ব লাগিব আৰু আমি ভালদৰে ইয়াক লক কৰিব লাগিব নহ'লে যদি ভালদৰে লক নকৰে তেতিয়াহ'লে আপুনি ভাজোতে খোল খাই যাব পাৰে সেইটো কাৰণে ৰিফাইন ছাইডত লগোৱাটো অতি প্ৰয়োজনীয় আৰু এয়া ভাজটো এনেকৈ দিব আচলতে একেবাৰে সহজ ভাজটো আৰু সহজ বস্তু এটা বনাবলৈ আৰু যদি বস্তুটো খাবলৈ ভাল হয় তেতিয়াহ'লে আচলতে বৰ ভাল লাগে মোৰ সেইকাৰণে আটাৰ কচুৰিটো বৰ প্ৰিয় বহুত প্ৰিয় আচলতে সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এয়া চাওক ইমান সহজে ইমান ধুনীয়াকৈ আমি ভাজ দি কমপ্লিট কৰিলোৱেই এটা হৈয়ে গ'ল অতি সহজে আৰু পুনৰবাৰ অকণমান ৰিফাইন লগাই আমি এনেদৰে ফিল কৰি লৈছোঁ হৈ গ'ল লগ হৈ গ'ল ইমান ধুনীয়া লাগিছে দেখিবলৈ কিবা এটা ভাল লাগে আচলতে আপোনাৰ এখন তেনেকৈ ল'ব আৰু মই প্ৰথমতে দেখুৱাৰ দৰেই তেনেদৰে লগাই পেলাই ৰিফাইনখিনি একেদৰে লগাই আলুখিনি একেদৰে দি আৰু একেদৰেই লক কৰিলেই হ'ব লক কৰাটো আচলতে অকণমান ইম্পৰ্টেণ্ট সেইটোত অকণমান গুৰুত্ব দিব যাতে ভাজোতে খুলি নাযায় গতিকে তেল লগাই ল'লে খুলি নাযায় নিশ্চয় আৰু ইমান সহজে আপোনালোকে অতি সহজে এটা বৰ ধুনীয়া বস্তু বনাব পাৰিব আৰু টিফিনত দিবলৈ আচলতে বহুত এইটো বস্তুৰ নিচিনা সহজ আৰু মানে সোৱাদযুক্ত আৰু ইমান কম সময়তে হোৱা আচলতে বস্তু খুবেই কম আছে অতি সহজে মাকবোৰে ৰাতিপুৱাটো ভাত বনাওঁতে আলু থাকেই গতিকে এনেদৰে কৰি অতি সহজে অফিচলৈও দিব পাৰে স্কুললৈও দিব পাৰে যলৈ যায় তলৈ দিব পাৰে মাত্ৰ টিফিনত দিব পাৰে আৰু এয়া আমাৰ গোটেইকেইটা সম্পূৰ্ণ হৈ গ'ল ফাইনেলি হৈ গ'ল এইখিনি আৰু এয়া ইমান ধুনীয়া লাগিছে চাওকচোন দেখিবলৈ আৰু এয়া আমি কেৰাহী পাতি দিলোঁ তেল উতলি আছে তেলখিনি ধুনীয়াকৈ ভালদৰে উতলাটো অতি প্ৰয়োজনীয় কথা আৰু এয়া আমি দি দিলোঁ কচুৰি আৰু মন কৰিব ভালদৰে উতলাৰ পাছত অকণমান চিমলৈ আনি ল'ব মিডিয়াম চিমত ৰাখিব আৰু গেছটো নহ'লে জ্বলি যাব পাৰে কিন্তু তেলখিনি ভালদৰে গৰম হোৱাটো ইম্পৰ্টেণ্ট কথা ইমানো সোনকালে হৈ নাযায় মই স্পীড কৰি দিছোঁ যাতে আপোনালোকৰ সময় বেছি নলওঁ কিন্তু ধৈৰ্যৰে কৰিব অতি কম সময়তে হয় হ'লেও আনবোৰতকৈতো কম সময়ে লাগে আচলতে আমাৰ বাবেও বহুত প্ৰিয় আমাৰ ঘৰত খাবলৈ বৰ ভাল পায় এই বস্তুটো অতি সহজে আৰু অতি সোৱাদযুক্ত হয় এয়া ফাইনেলি হৈ গ'ল আপোনালোকে চাটনিৰ লগতো পৰিৱেশন কৰিব পাৰে মই আজি আচাৰৰ লগতে পৰিৱেশন কৰিলোঁ আচাৰৰ লগতো পৰিৱেশন কৰিব পাৰে চাহৰ লগতো খাব পাৰে গতিকে অতি সহজে বনোৱা এইটো এটা উত্তম বস্তু বুলি মই ভাবোঁ আচলতে বৰ ধুনীয়া লাগিল খাই সঁচাকৈ ভাল লাগিল আৰু এটা কথা আছিলে মোৰ একেবাৰে নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ আৰু বহুত কিবা কিবি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আছে গতিকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই